আজি ইনকম এয়া হাততে যোৱা নাই কি কয় আৰু দেই दीदी कपड़ा ले जा रहे 1 টাকা 2 টাকা सब টাকা दे देबो ले जाओ ना 2টা মান ले जाओ 3 টাকা में भी दे देबो ওটা ওনালে কথা আপুনি জানেছো স্কুলৰ দিনৰ জীৱন কেনেকুৱা মজা থাকে আজি তাৰে কেইটামান এনেকুৱা ঘটনা য'ত এতিয়া লৈকে মই আনসাৰ পোৱা নাই यानी অদ্ভুত ঘটনা বুলি ক'ব পাৰিব দেই তেনে আজি হেতু অলপ কথা পাতিম তাৰে বিষয়ে আৰু জানিছো যেতিয়া মই আহো নদী কাষে বনৰীয়া মাজে তেতিয়াহে মোৰ দিমাগটো চলে নহলে আৰু পকেটতে ঘুমাই থাকি কি জানি কবই নোৱাৰো কি কওঁ মানে আজি অলপ কেইটামান স্কুলৰ ঘটনা হয়তো আপোনাৰো ঘটিব পাৰে হেনেকুৱা ঘটনা এতিয়া আপোনাৰ ঘটিছে নাই হেতু মই ক'ব নোৱাৰো কিন্তু মোৰ হলে কেইটামান এনেকুৱা ঘটনা ঘটিছে যোনটো মই এতিয়া লৈকে আনসাৰ পোৱা নাই या উত্তৰ পোৱা নাই यानी এনেকুৱা ঘটনা মাথা গৰম কৰি দিব কি কয় তাৰে অলপ বৰ্ণনা কৰিম আৰু দেই এদিন মানে যেতিয়া মই স্কুলৰ সময়ত কোনটো ক্লাছত নকওঁ বাৰু 8 পৰা 10 লৈকে বুলি ভাবি লওক সেইটো ক্লাছতে আমাৰ এটা মানে এক্সাম চলিছিলে এনেকুৱা টেষ্ট বুলি ক'ব পাৰিব আৰু টেষ্ট এই সৰু মোৰ টেষ্ট চলে যে এই 25 নম্বৰ 50 নম্বৰ টেষ্ট হেনুকা চলিছিলে তেতিয়াও জানেছো আমাৰ এই দিমাগগিটা অলপ কেৰেক মানে অলপ পঢ়াউনা কম কৰা আৰু এই জানেছো না লৰালি কালত কেনেকুৱা থাকে আৰু কি কৰিলো এই চিটিং কেইটামান লিখি নিলুগে মানে নকল আকৌ কেইটামান নিলুগে তে কি কৰিলো মানে যেতিয়া আমি কৰিছিলো নকল মানে সেই উত্তৰটো লিখিলো চিটিঙৰ পৰা চাই লিখিলো আৰু জানেছোন আৰু স্কুলৰ সময়ত ভাল ছোৱালী দেখিলে মনটো অলপ কিবাই হৈ যায় নহয় আৰু দিলো নহয় তাক পেলাই পিনে গুৰমুটিয়াই দিলো আৰু পেলাই ভাগ্য বেয়া নে কিসমত বেয়া ভগৱানে জানে আৰু দেখিল নহয় ছাৰে আৰু কৈছেচোন ঐ কি প্লাইছ মই কৈছো একো নহয় কলেজে উঠাই লৈ আন আৰু মোৰো কি কয় তামাম দিমাগ চলে যে মই ভাবিলো বেলেগ এটা উঠাই লওঁ যাতে এই বেলেগৰ এক্সামৰ তাৰ নকলটো উঠি যাব ইয়াৰ চিটটো উঠি যাব তাৰপাছত কি হ'ল যোনটো মই পেলাইছিলো সেইটো মই উঠালো বেলেগটোহে তাৰপাছত আৰু কি কয় নিলো নহয় নুখুলো তাক সেনেকুৱাই নিলো ছাৰৰ ওচৰত যাই একেবাৰে ছাৰে চাব যে এইটো বেলেগ এক্সামৰ হয় তাৰপাছত অলপ ৰেহাই হ'ব নহয় আৰু মোৰ আৰু ভগৱানে ইমান আশীৰ্বাদ কৰিছিলে যে তাত ওলালে জানেনে কি বুলি আই লাভ ইউ বুলি হৰি কোনটোৱে যে এনেকুৱা লিখি পেলাইছিলে ভাগ্যহে বেয়া ভাগ্যহে বেয়া কি কওঁ ছাৰে কৈছে এইকেইটা কি হয় এতিয়া তাৰে উত্তৰ যে নাপালো মই মোৰ কি ইমান স্পীডটো দৌৰিছিলে যে মই বেলেগৰ এটা উঠাই ললো কেলে যে মই বেলেগ এটা উঠালো সেইদিনা যিটো লাজ পালো ভগৱানে জানা ইছৰাম কি যে হ'ব আৰু দেই তাৰপাছত আৰু এটা ঘটনা কি কয় আৰু ইছৰাম মানে আমাৰ মৰমৰ ছাৰ এজনে দেই বহুত দিন ধৰি বহুত মৰম চেনেহ কৰিছিলে তাৰপাছত কি হ'ল সেই মৰম চেনেহ এদিন ভংগ আমিয়ে কৰিলো কেনেকৈ শুনি লওক সদায় আমাক হোমৱৰ্ক দিয়ে ছাৰজন দেই সদায় হোমৱৰ্ক দিয়ে বহুত মৰম কৰিছিলে এক চাদু আমাক মৰা নাছিলে আৰু একখাৰ গালিও আমাক পতা নাছিলে यानी গালি কৰা নাছিলে ইমান মৰম কৰিছিলে আমাক ছাৰজনে এতিয়া হ'ল কি এদিন মানে এতিয়া সদায় এই হোমৱৰ্ক দিছিলে সদায় আমি নকৰিছিলো যে কৈছিলো এই কিবা এটা বাহানা লগাই দিছিলো আৰু জানেচোন আমাৰ স্কুলৰ টাইমত যিটো দিমাগ চলে বাহানা হাজাৰ ওলায় কেতিয়াবা পেটৰ বিষ মূৰ বিষ জ্বৰ এইফালে কৈছিলো সেইফালে কৈছিলো কোনোবা অসুখ ৰাম কি কয় আৰু তামাম হয় আৰু তাৰপাছত কি হ'ল সেইদিনা ছাৰজনে ঘৰতে কাজিয়া কৰি আহিছিলে নে কিবা খং উঠি আছিলে সেইদিনা আমি লাষ্টৰ দিনা আমি হোমৱৰ্কটো নকৰিলোঁ সেই হোমৱৰ্ক নকৰাৰ কাৰণে
আমাৰ মৰমৰ ছাৰে যিটো মাৰিলে বুলি কৈছো নাই যাম হাত ফালি দিছিলে ইমান জোৰকে দিছিলে আৰু কেতিয়াও নমৰা ছাৰে কেতিয়াও গালি নপৰা ছাৰে যদি এদিন খং কৰে কেনেকুৱা দেখি সেইটো অনুভৱ তাতে হৈছিলে আৰু তেখেত ছাৰজনে যে আমাক কিয় মাৰিলে ইমান জোৰকে আগতেতো বাৰু মৰা নাছিলে সেইদিনা যে ইমান জোৰকে কিয় মাৰিলে তাৰে উত্তৰ নাপালো আৰু কি কওঁ ইছ ৰাম ভগৱানে জানাও দেই হেল্ল' নমস্কাৰ মোৰ অসমবাসী ৰাইজসকল সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম আৰু আপুনি জানেইচোন আজিকালি এইকেইটা যে তামাম চলে আৰু মই আজি আহিছিলোঁ নদীৰ কিনাৰে আপুনি চাব পাৰে ইছ ৰাম আৰু লগতে মোৰ মৰমৰ ভণ্টিও আছে ই আহিছিলে এইয়া চাই লওক ইছ ৰাম ধান কাটিবৰ কাৰণে এতিয়া বৰ্তমান আমি যাওঁ ঘৰলৈ কিয়নো এতিয়া আমাক বজাৰ যাব লাগে আৰু বজাৰত কেইটামান বস্তু বেচিব লাগিব ইয়ানি কাপোৰ বেচিব লাগিব আৰু কাপোৰ বেচি আমাক কিমান লাভ হয় কিমান টকা আমি পাওঁ তাকো আপোনাক দেখুৱাম যে গধূলি সময়ত দেখাম বাৰু আপোনাক আমি কিমান টকা আমি পালোঁ তাত কিমান টকা আমাৰ লাভ আছে আৰু লগতে ইছ ৰাম কি কয় ভগৱান ঈশ্বৰে কৰক আৰু তেন্তে বন্ধুসকল যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেন্তে ৰঙা বটনটো ইয়ানি ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু লগতে যদি আপুনি আৰু ভাল 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 আগলৈ মোৰ চেনেলত যদি চাব বিচাৰিছে ইয়া আপোনাক মৰম লাগে চেনেলটোক তেন্তে বেল আইকনটো অল ক্লিক নিশ্চয় কৰিব আৰু লগতে ভিডিঅ'টোক লাইক কৰি দিব মোৰ মৰমৰ অসমবাসী ৰাইজসকল ইছ ৰাম ই কৈছে কি আজি ৰাতিপুৱা ইছ ৰাম চাই লাগ খঙাই গৈছে ইমান চাফা কৰ না ঐ ইছ ৰাম চাই লওক কিবা থাকে নি যে কাপোৰ ধোৱা যেনেকৈ ৱাশ্বিং মেচিন বাচন বচনটো অট'মেটিক কিবা থাকে নেকি যদি থাকে আপুনি কমেণ্ট কৰিব ইয়ানি মই কিনি দিম বুলি ভাবিছোঁ মোৰ মৰমৰ ঘৈণীয়েকজনক কিয়নো ইমান ক'লা এইকেইটা দেখিছেচোন ক'লা কেৰাহীকেইটা লগতে এই বাচন বচনকেইটা অট'মেটিক যদি ধোৱা ওলাই যায় তেন্তে মই নিশ্চয় লওঁ মোৰ মৰমৰ ঘৈণীয়েকৰ কাৰণে কিয়নো মৰমে লাগি যায় নহয় কি কয় এতিয়া ফটাফট আমি বজাৰ যাব ওলাব লাগিব কিয়নো এতিয়া 2টামান বাজি গ'ল আৰু লগতে আপুনি চাব পাৰি আৰু কেইটামান বাজিছে এই আচলক 2টা বাজিব ধৰিলে আৰু 2টা বাজি লগালগ আমি এতিয়া যাবই লাগিব আমি যাব লাগিব এতিয়া বজাৰলৈ তাত কাপোৰ নিব লাগিব আৰু কাপোৰ লগত অলপ কিবা চব্জি আছে ঠিক আছে অলপ উৰহীকেইটা আছে তাকে নিম আৰু বেচিম আৰু লগতে ৰাতি আপোনাক দেখাম যে আমাৰ পইচা কিমান গোটালোঁ আজি আৰু লগতে বজাৰত আমি বজাৰ কেনেকুৱা সেইটো আপোনাক দেখাম আপুনি লাষ্টলৈ ভিডিঅ'টো নিশ্চয় চাব যদি ভিডিঅ'টো লাইক কৰি দিয়ে এতিয়া যদি কৰি দিয়ে তেতিয়া আমাৰ মনটো অলপ ভাল লাগিব কিয়নো আমাৰ সবাগী ৰাইজসকলে আমাক নিশ্চয় মৰম কৰিব বন্ধুসকল আপুনি দেখি পাইছে যে ইমান লোড লৈ যাব লাগে বজাৰ বাকী দিন গাড়ীত গৈছিলোঁ আমাৰ খুৰা আজি খুৰাৰ গাড়ীত তেওঁ নাযায় হেনো বজাৰ সেইকাৰণে আজি বাইকতে লৈ যোৱা হৈছে আৰু ইমান লোড লৈ বাপৰে তামাম গধুৰ হয় আৰু লগতে আপুনি দেখি পাইছে ইয়াতে এইটো আছে এইটো বস্তু থ'বৰ কাৰণে এইটো আৰু লগতে চামানটো ইমানতে আছে আৰু ইয়াৰ গোটেই কাপোৰ আছে আৰু বাকী বস্তু লোৱা নাই কিয়নো অকল কাপোৰ বেচা হয় মই অকল কাপোৰটো বেচোঁ আৰু বাকী জোতাকেইটা ঘৰতে দোকানতে বেচোঁ আৰু বৰ্তমান এতিয়া 3টা বাজিব হৈ গ'ল তামাম দেৰি হৈ গ'ল বাইক নাছিলে ঘৰত এতিয়া লৈ গৈছিলে এতিয়া খুৰাই লৈ গৈছিলে বাইকটো সেইকাৰণে এতিয়া আহি পাইছে আৰু এতিয়া লগালগ বজাৰ ওলাইছোঁ আৰু বজাৰ ওলাওঁতে এই ৰাস্তাতে অলপ এইটো ঢিলা হৈ থাকিলে আৰু ইয়াকে অলপ টাইট কৰিলোঁ আৰু এতিয়া যামগৈ আগত দেই এতিয়া গোটেই আপোনাৰ দৃশ্যটো বজাৰতে দেখাম আৰু ফাইনেলি বন্ধুসকল মই বজাৰ আহি পালোঁ আৰু দেখিব পাইছোঁ ইয়াত পুৰা ছেটআপ কৰি লৈছোঁ ইয়াত লওক আমাৰ ছেটআপ আমাৰ দোকানৰ ছেটআপ বুলি ক'ব পাৰিব আৰু লগতে আমাৰ বজাৰ ইমান ডাঙৰ লাগে অফিয়া বজাৰ মাজত সময় আপোনাক দেখাম বাৰু আৰু লগতে আচ্ছা আমাৰ বজাৰ কি কিবা সকলো আপোনাক দেখাম লাহে ধীৰে আপোনাৰ সৰু সৰু বস্তু সকলো পাব আৰু লগতে আমাৰ ছেটআপ চালোঁ ইয়াত আছে অলপ চব্জি এই হৈছে উৰহী আপুনি চিম বুলিও ক'ব পাৰিব ইয়াত এই ভণ্টিৰ লগত মই আৰু 2জন মিলি বজাৰ কৰিম বজাৰ মানুহ আহি গ'ল সেয়া চালক বন্ধুসকল ফাইনেলি বজাৰ আহি পাই গ'ল এতিয়া বেচিব লাগিব লগতে গোটেই বজাৰৰ দৃশ্য আপোনালোকক দেখাম दीदी कपड़ा ले जा रहे 1 টাকা 2 টাকা सब টাকা दे देबो ले जाओ ना 2টা মান ले जाओ 3 টাকা में भी दे देबो उठा ना ले कथा
ফাইনেলি বন্ধুসকল ঘৰ আহি পাই গ'লো আৰু ইয়াত কৈছে চাই লওক বেটা এই চাম ঐ এইফালে চা ঐ এইফালে চা 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 এই চা খাবলৈ ইমান বিজি ৰাম কি কওঁ আৰু খাবলৈ কাৰণে তামাম বিজি আহা এই গোটেই শেষ কৰিলে কাম নাই গোটেই শেষ কৰিলে ইছ ৰাম দিলে আৰু এইটো চকী তামামকে খাই আছে আৰু দেউতাও বহি আছে মায়ে খাই আছে আৰু লগতে ভণ্টি আৰু পত্নী পাকঘৰত তামাম খং কৰিছে আৰাম বিলাহী এই বুজাব বিলাহী পত্নীয়ে চালে নাটক নকৰিবা বুলি কৈছে দেই তামাম গালি দিছে এয়া চক মাছ তামাম মাছ হৈছে আৰু দেই এয়া ফ্ৰাই হৈ গৈছে আমাৰ মাছ এতিয়া খাম মানে আমি মাছৰ লগত যিটো তামাম এতিয়া মোক আইটেমটো আনিব লাগে আনিবৰ কাৰণে খানা বুলি কয় যে দিনটোৰ ইনকম এইটো চাব পাৰে আজি দিনটোৰ ইনকম ইমানটো ইনকম আজি দিনটো দেখিলে আজি ইনকম বহুত ভাল কি ন এদিনৰ ইনকম এনেকুৱা হ'লেও বহুত ভাল লাগে আৰু কি কয় চালে তামাম ভাল ইনকম আৰু আজি শুব লাগিব এনেকুৱা কৰি শুব লাগিব আজি ইনকম এয়া হাততে যোৱা নাই কি কয় আৰু দেই ৰাম এদিনৰ ইনকম ইমান মজা আৰু দেই আপুনি কিমান ইনকম কৰে প্লিজ কমেণ্ট কৰিব আৰু লগতে মোৰ এদিনৰ ইনকমটো এয়া পৰি গ'ল পইচা পৰা ভাল নহয় আকৌ দেই পইচা পৰি গৈছে মোৰ এদিনৰ ইনকম এইটো এতিয়া আপোনাৰ এদিনৰ ইনকমটো কেনেকুৱা জনাব অলপ চলপ ক'ব আৰু চাওঁচোন আপোনাৰো মোতকৈ বেছি নাই কম কি কৰো কোনোবা মহাজ্ঞানীয়ে কৈছিলে যে এইটো এদিনত এগিলাচে খালে মানুহ শকত হয় নেকি কিন্তু মই সদায় এটা বটল শেষ কৰি দিওঁ কিন্তু এতিয়ালৈকে শকত হ'বই পৰা নাই কোনটো যে মহাজ্ঞানীয়ে কৈছিলে সঁচাকে তামাম খং দিছে কিন্তু দেই আৰু এয়া আমাৰ দুটা আছে আৰু এই দুটা আমাৰ জানা চাব পাৰে আৰু এতিয়া লগতে আৰম্ভ কৰোঁ দেই আজিৰ কাৰণে বাই বুলিয়ে ক'ব লাগিব আৰু খোৱাটো আপোনাক কিনো দেখাম বাৰু বেয়াই লাগে নহয় আজিৰ কাৰণে সমাপ্ত জয় আই অসম।